মিত্ৰজোঁটৰ প্ৰাৰ্থী সন্মানীয় জয়ন্ত বসুমতাৰীয়ে জয়লাভ মই এইকেইদিন ঘূৰি ফুৰি দেখিলোঁ আকৌ কৈছোঁ প্ৰায় 2 লাখ ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিলোঁ। সকলোৱে এই মুহূৰ্তত শান্তি বিচাৰে। 14 চনৰ আগলৈকে বিটিআৰত অকল হত্যা হিংসা আছিল। মোক ইয়াতে জনালে এইখন নগৰতে 5জন 6জন মানুহক গুলীয়াই হত্যা কৰিছিল। 14 চনৰ পৰা এটাও হত্যা নাই, এটাও হিংসা নাই। যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া শাসনলৈকে আহিলে তেতিয়াৰ পৰা হত্যা হিংসা নাইকিয়া হৈ গ'ল। কোনো এটা উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ থকা নাই। যিকেইটা সংগঠনে সক্ৰিয় হৈ আছিল আলোচনালৈকে আহিলে চুক্তি হ'ল। এটা দুটা সংগঠনে এতিয়াও চুক্তি কৰা নাই যদিও শান্তিৰ আলোচনাত আগুৱাই গৈছে, শান্তিৰ আলোচনাৰ কাৰণে আগুৱাই গৈছে। গতিকে হত্যা হিংসা নথকা এটা পৰিৱেশৰ কাৰণেই বিটিআৰবাসীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তিশালী কৰিবলৈ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ ডাঙৰীয়াক ভোট ডেফিনেটলি দিব। উগ্ৰপন্থী নিৰ্মূলৰ কাৰণে আপুনি যথেষ্ট সক্ৰিয় ভূমিকা লৈছে। আজিৰ দিনটোত বাছীবোৰত দেখা গৈছে 3জন গৈছে আৰু বোমা এটা উদ্ধাৰ হৈছে। ধনদাবী কৰি আছে। চাওক এটা দুটা এইটো একচুৱেলি সেই গোটেই বস্তুটো আমাৰ অসম কেন্দ্ৰিক নহয়। আপোনালোকে জানে অসম কেন্দ্ৰিক সংগঠন হয়তো এটাই আছে এই মুহূৰ্তত, পৰেশ বৰুৱা ডাঙৰীয়া আলফা, বাকী নাই। আৰু কেৰেলো যদি দুভাগ হ'ল মই নাজানো। এগৰাকী ব্যক্তিটো আহি জীৱন সিংহ ডাঙৰীয়া হয়নে, তেখেত আলোচনাৰ মাজলৈকে আহিছে। কিন্তু কাকোৱে হত্যা হিংসা কৰিবলৈ দিয়া নহ'ব। কঠোৰ ভাষাৰে সকীয়াই দিছোঁ, কঠোৰ ভাষাৰে সকীয়াই দিছোঁ। বিটিআৰৰ এজনো মানুহ যাতে মৃত্যুমুখত নপৰে, কোনোৱে যাতে কাকো হত্যা কৰিব নোৱাৰে, তাৰ কাৰণে কঠোৰ ভাষাৰে আমি হাগ্ৰামা ডাঙৰীয়াই ফুচুলনি কথা কয়। তেওঁ দেখোন কৌতুক অভিনেতা বুলি সকলোৱে জানে। আমি যেতিয়া আগতে কংগ্ৰেছত আছিলোঁ, তেওঁ যেতিয়া কংগ্ৰেছ দলৰ মিত্ৰ শক্তিত আছিলে, তেওঁ সদায় ভাষণ দিয়ে আৰু আমি হাঁহোঁ, হাঁহি আমি হাত চাপৰি মাৰোঁ। তেওঁতো কোনো গুৰুত্বপূৰ্ণ কথা নকয়, চিৰিয়াছ কথা নকয়, অকল হাঁহি ধেমালি ফুচুৰি কথা কয়। ফুচুৰি কথা কৈ চেম্পিয়ন বুলি কৈছে, ইলেকশ্যনত তেওঁ হাৰি থাকিব।